তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো বলক ঠাণ্ডা হৈ গৈছে। তো এতিয়া গৈ আছোঁ গাহৰি পোৱালি এটা আনিবৰ কাৰণে, পেঠা ঘাই দিবৰ কাৰণে, পেঠা এটা কোলা। তো মানে কি হেমচায়াৰ নহয়, কিন্তু হেমচায়াৰ নিচিনা। তো এতিয়া গৈ আছোঁ আপোনাৰ নাহৰণি দলনিত। তো গৈ আছোঁ এতিয়া গাহৰি আনিবৰ কাৰণে। তো বলক বলক। তো আহি পালোহি। ৰাস্তাটো বহুত বেয়া, অলপ আঁতৰত আছে সেইখন ফাৰ্মখন। ৰাস্তাটো অলপ বহুত বেয়া, মানে টমটম লৈ আহিছোঁ, গাড়ীটো নানিলোঁ, গাড়ীত ভাড়াটো বেছি। সেইকাৰণেতো এতিয়া মানে কি এতিয়া টমটমতে নিবলৈ উপায় নাই আৰু। তো ব'লক।
এইটো আহি গ'ল আৰু এটা ৰকি মকি ফাৰ্মখন আছে তো চাই লওক আছে ইয়াত কিন্তু ডাঙৰ চাইজৰ আছে চাই লওঁ দামটো বেলেগ হ'ব ইয়াৰ দামটো এইটো কেজি কিমান 350 টকা গ'লাম যে কেজি লয় এইটো ডাঙৰ হৈ যাব বেছি ডাঙৰ হ'ব এইটো কিমান হ'ব এইটো 20 মান হ'ব সেই 20 হ'ব জানো কেলৈ গম পাবি ইয়াত ডাঙৰ ডাঙৰ গাহৰি আছে নহয় চকুৱে দেখিলে চব সৰু লাগে দেখিলে গম পাবি অভাৰ ডাঙৰ এইটো পিয়'ৰ নে কি এইজনে 19 কেজি পিয়'ৰ নহয় এইটো ক্ৰছ এইখন পিয়'ৰ এনেকুৱা ক'লা গাহৰি একো নাই নামত পাইছেনে নাই নামত পিয়'ৰ ক'লা গাহৰি একো নাই এনেকুৱা দেখিবলৈ মানে সেইটো চাই লওঁচোন এইকেইটা এইখিনি ঘৰ এইটো সমানেই হৈ যাব দেখোন সমানেই হৈ যাব মোৰ 45 দিন হ'ল আচ্ছা তোৰ পোৱালি ডাঙৰ লগ ডাঙৰ হ'ব ধুনীয়া জেগাত আছে পথাৰৰ মাজত পূৰা মানে গাহৰি নাই কমেও 600-700 মান হৈ যাব নেকি যি গাহৰি পালি আছে ভিতৰত সোমাব নিদিয়ে কাৰণ বহুত ছেফটি হয় তো বাহিৰতে ৰৈ আছোঁ তো অলপ দেৰি পাছত সোমাম আৰু ভিতৰত অলপ ৰখিব দিছে মানে ডাইৰেক্টটো ঘৰৰ পৰা এইটো নিজে সোমাব পাৰিছোঁ যে সেইকাৰণে অলপ ৰখিব দিছে সেইকাৰণে এয়া পোৱালি নতুনকৈ ষ্টাৰ্ট কৰি আছে দুটাকৈ বহুত পোৱালি আছে সেইটো কম বাৰু চেলিঙৰ কাৰণে আৰু বেছি দিন নাই হৈছেগৈ আৰু পোৱালি এটা তো পোৱালিটো বাহিৰলৈ আনিলে এইটো হেমচায়াৰ পিয়'ৰ নহয় F1 হয় মই মানে কি আৰু ইমান হেভি ফাৰ্ম নহয় এনেই আৰু তো সেইকাৰণে এইটোকে নিলোঁ কিমান কেজি হয় আপোনাৰ চাই লওঁ তো 35 কেজি হ'ল তো হৈ গ'ল আৰু তো ব'লক তো হৈ গ'ল আমি পাই গ'লো আৰু অলপ দূৰ আছে অলপ মৰম কৰি দিছোঁ উৎপাত নকৰক বুলি তাৰপিছত এতিয়া ফাৰ্মৰ গৈ পোৱালিকেইটাৰ লগত ডাইৰেক্ট মেলিয়ে দিম আৰু উপায় নাই তো এয়া মেলি দিলোঁ অলপ ৰছী লগাই দিছোঁ মানে নতুনটো অলপ উৎপাত কৰিব পাৰে সেইকাৰণে মানে কি ইহঁতক মানে বান্ধি থোৱা হৈছে তো আজিলৈ ভিডিঅ'টো ইমানেই তো আৰু আকৌ নতুন এটা ভিডিঅ'ত পুনৰ লগ পাই আছোঁ তো থেংক ইউ